ডিব্ৰুগড়ৰ এটা পথৰ শোচনীয় অৱস্থা। পৰিৱৰ্তনৰ শ্লোগানেৰে দিছপুৰত বিজেপি চৰকাৰে গাড়ী গজগজীয়া কৰিলে। পিছে ডিব্ৰুগড়ৰ লালুকা গাঁৱৰ এটা পথৰ অৱস্থা এতিয়াও শোচনীয় হৈ থাকিল। ৰাজাভেটা গাঁও পঞ্চায়তৰ অন্তৰ্গত লালুকা গাঁৱৰ বিধ্বস্ত পথে এতিয়া জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। এজাক বৰষুণ আহিলেই খোজকাঢ়িব নোৱাৰা অৱস্থা হয় এই পথেদি। কিন্তু কাণ সাৰ নাই জিলা প্ৰশাসন তথা স্থানীয় বিধায়কৰ। এই বুলি অভিযোগ দাঙি ধৰে লালুকা গাঁৱৰ ভুক্তভোগী ৰাইজে। আমি আমাৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগত আমি লিখিত আকাৰে বা মৌখিকভাৱে তেওঁৰ লগত ধুনীয়াকৈ কথা পাতিছোঁ। বিশেষকৈ এখন চৰকাৰ প্ৰতিনিধি যি আছে, বিধায়কে হওক, পঞ্চায়তৰ প্ৰেচিডেণ্টেই হওক বা ৱাৰ্ড মেম্বাৰেই হওক, মন কাণ অকণ নিদিয়ে। মানে পঞ্চায়ত বুলি বস্তুটো যে আছে, মানে তেওঁলোকে যি এটা প্ৰতিনিধি আহিব লাগে, আজি পৰ্যন্ত আমি দেখা নাই। এতিয়া আহিব, এতিয়া ইলেকশ্যন আহি গ'ল, বিভিন্ন ধৰণৰ সভা সমিতি পাতিব, আঁচনি কথা ঘোষণা কৰিব। যাতায়াতৰ ব্যৱস্থাটোৰ কথা আজি পৰ্যন্ত 2018 চনৰ পৰা আমি কণ্টিনিউ লাগি আছোঁ। কিছুসংখ্যকে আমি ৰাইজৰ স্বাৰ্থ লগাৰ কাৰণে কিছুসংখ্যক মানে যে ৰুলিং পাৰ্টিৰ ছাপৰ্টিঙত কিছুমান আছে, হয়তো আমাক বেয়াও পায়। কিন্তু যিখন চৰকাৰ আছে, আমি তেওঁলোকৰ ফালৰ পৰা আমি এই আঁচনিসমূহ আমি তেওঁলোকে ঢুকি পোৱা নাই। আমি ক'বলৈ যাওঁ, এতিয়া বৰ দুখ লাগে বাৰ বাৰ একেটা কথা কৈ থাকিবৰ কাৰণে। আমাৰ প্ৰশাসনকো ইমানখিনি কথা কৈ থাকিবৰ কাৰণে মানে বৰ দুখ লগা বিষয় যে ডিব্ৰুগড়ৰ নিচিনা জেগাত মানে ইমান উন্নত হ'ল, ডিজিটেল ইণ্ডিয়া হ'ল বুলি তেওঁলোকে কয়। যে আপোনালোকে দেখক, এখন আজি 50 বছৰ পিছৰ গাঁও বুলি আপোনালোকে অনুভৱ কৰিব। আমাৰ ডিব্ৰুগড়বাসী ৰাইজ বা অসমবাসী ৰাইজক কৈছোঁ, আপোনালোকে অনুভৱ কৰক দেশখন কিমান উন্নতি হৈছে, আমাৰ অসমখন কিমান উন্নতি হৈছে। ডিব্ৰুগড়খন, গুৱাহাটীৰ পাছত ডিব্ৰুগড়খন ইমান পৰিচিত জেগা। আমাৰ CM ছাৰ ডিব্ৰুগড়ত বাৰম্বাৰ ডিব্ৰুগড়তে আহি থাকে, তেওঁ ডিব্ৰুগড়তে আহি থাকে। কিন্তু যিখিনি আছে পিছপৰা ৰাস্তা আছে, জেগা আছে, তেওঁলোকে যদি অকণ প্ৰত্যক্ষ কৰে গম পাব যে ডিব্ৰুগড়খন ভিতৰখন হাতীকে খাত, মানে এইটো নকওঁ বাৰু, মানে আপুনি যিটো দেখাবলগীয়া বস্তু যিটো সেইটো নেদেখায়, আৰু যিটো নেদেখায় সেইটো আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰক কেনেকুৱা ধৰণৰ কণ্ডিশ্যন অৱগত কৰা হৈছে। DC পৰা আৰম্ভ কৰি আপোনাৰ DC ফৰৱাৰ্ড কৰি দিলে, এইটো কয় এক্সিকিউটিভ ইঞ্জিনিয়াৰলৈ, PW আকৌ SDOলৈ ঠেলি দিলে। SDO আহি ৰাস্তাটো গৈ ছাৰ্ভে কৰিও গ'ল। কিন্তু তেখেতলোকে ছাৰ্ভে কৰি যোৱাৰ পাছত দিয়ে আমি 2018 চনৰ পৰা আমি এই বিষয়ত লাগি আছোঁ। এতিয়া বাইচান সেইদিনাখন মই বিশেষকৈ আমাৰ এই ৰাস্তাটো সংক্ৰান্তত এইটো কয় গুৱাহাটীলৈ গৈছিলোঁ। বিশেষ গুৱাহাটীলৈ যাওঁতে CMক লগ নাপালোঁ। পিছে নাপালোঁ যদি আমাৰ এখন এইটো কয় যিখন আমাৰ হেৰিখন আমি লিখিত ভাষাৰে আমাৰ দি থৈ আহিছোঁ এজনক, আৰু তেখেতে হেৰি কৰিবলৈ দিছে। কিন্তু যি কি নহওক সেইবিলাকতো আৰু ছেকেণ্ডেৰী থিংছ। কিন্তু এই ৰাস্তাটোৰ আজি কিমান দিনৰ পৰা যিটো অৱস্থা হৈ আছে নহয়, এতিয়া যোৱাকালি এজন মানুহ ৰাস্তাটোত পৰিলে, ভৰি ভাঙিলে। আৰু বাইকবিলাক গ'লেতো যেন তেনি পিছল খাই পৰি যায়, আৰু গাড়ী মটৰ যাবই নোৱাৰে। আৰু ৰোগী মানুহবিলাক, যিবিলাক ৰোগীয়া মানুহ, সেইবিলাকৰ নিয়া অৱস্থাটো কোনো সম্ভৱেই নহয়। তাৰপৰা আমি এই বিষয়টো আৰু কিনো ক'ম, এইবোৰ ৰাস্তাটো একেবাৰে অৱস্থা বেয়া। আৰু আমাৰ ৰাইজে আমাৰ নিজেই নিজৰ আৰ্থিক অনুদান দি আমি ৰাস্তাবিলাক এইটো কয় অলপ ৰিপেয়াৰিং কৰি থাকোঁ। এতিয়া আজি এইডোখৰ আমি আজি 10-15 দিনৰ আগত এইটো কালেকশ্যন কৰি আমি ইয়াত এইটো কয় প্ৰায় 4,000 মান টকাৰ মাটি পলস পেলাইছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ অসম।